নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। একচুৱেলি আজি মই এটা বিশেষ বেলেগ ড্ৰেছত আছোঁ। আপোনালোকে দেখাই পাইছে ধুতি চুটি পিন্ধি আছোঁ মই। আজি একচুৱেলি আমাৰ মন্দিৰত এটা বিশেষ কাম এটা আছে আৰু মানে কি মন্দিৰটো এটা একচুৱেলি বেলেগ এটা ঠাইত আছিলে আৰু এতিয়া বেলেগ এটা ঠাইত আনিছে আৰু সেই অনুপাতে মানে কি সেই মন্দিৰৰ পৰা মূল থানখন এইটো মন্দিৰলৈ আনিব আৰু এটা অনুষ্ঠান আছে আমাৰ মন্দিৰত। আৰু কি হয় আপোনালোকক দেখুৱাই আছোঁ, কেনেকৈ আনে থানখন, কেনেকৈ আনে মূল থানখন আজি আনিব নতুন মন্দিৰটোলৈ, কেনেকৈ আনে আপোনালোকক জনাই আছোঁ, দেখুৱাই আছোঁ মই। আপোনালোকে ভিডিঅ'টো চাই থাকক। একচুৱেলি এতিয়া আমাৰ মানে গোহাঁইক গা ধুৱাবৰ কাৰণে পানী তোলাৰ কাৰণে আহি আছে সকলো আয়তী ডেকা গাভৰু সকলোবোৰ আহি আছে। আমাৰ ৰাজহুৱা মন্দিৰ এটা আছে, মন্দিৰটোলৈ আহি আছে বৰ্তমান। আমাৰ দেখুৱাই আছে পানী তুলি আছে আয়তীসকলে। এই আৰু গোহাঁইক গা ধুৱাব মানে সেইকাৰণে পানী উঠাই আছে। দেখুৱাম আৰু গোহাঁইলৈ আমি প্ৰচেছন কৰিম, সেইবিলাকো দেখুৱাম। ভোগ খাম, ভোগো দেখুৱাম আৰু আমাৰ বিশেষ হোম পুৰিব, হোমো দেখুৱাম। সেইখিনি দেখুৱাম আপোনালোকে চাই থাকক। এয়া তাল নাগাৰা বজাই আছে, পানী তলাত বোলে বজাব লাগে বোলে, সেইকাৰণে বজাই আছে বাৰু, চাই থাকক। এইটো হৈছে আমাৰ নতুন মন্দিৰৰ ভিতৰ চোৱা। আপোনালোকৰ ভিতৰ চোৱা দেখুৱাই দিছোঁ। ধুনীয়াকৈ টাইপেৰে বনাই থৈ দিছে, নতুন মন্দিৰ বাৰু। সেইকাৰণে গোহাঁই থোৱা নাই ইয়াত বৰ্তমান, গোহাঁই ৰাখিব। ধুনীয়াকৈ সাজি কাটি ৰাখি থৈ দিছে। অলপ পিছত আমাৰ গোহাঁই ইয়ালৈ আনিব, পুৰণি মন্দিৰৰ পৰা নতুন মন্দিৰলৈ আনিব। মই আপোনালোকক ভিতৰৰ পৰা দেখুৱাই দিছোঁ, কেনেকুৱা হৈছে জনাব। এয়া আমাৰ নতুন গোহাঁই এঘৰ মানুহৰ পৰা আনি আছে। একচুৱেলি নতুন গোহাঁইটো যিজন ল'ৰা আনি আছে সেইজনে দান কৰিছে, আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। এতিয়া নতুন মন্দিৰটোৱে আনিব আৰু এতিয়া প্ৰচেছন কৰা হ'ব, আপোনালোকক দেখুৱাম। এইটো হৈছে আমাৰ পুৰণি মন্দিৰটোৰ থাপন থোৱা ঠাই। ইয়াৰ পৰা নতুন মেইন আছে, আগৰ থাপনখন ইয়াৰ পৰা নিব লাগিব। এতিয়া মেইন থাপনখন নি মানে কি প্ৰচেছন কৰিব, গাঁৱে গাঁৱে ঘূৰাব। আপোনালোকক দেখুৱাইছোঁ, তাৰ যোজা চলি আছে। সাগৰ এখন আছে আৰু কিবা কিবি আছে, মন্দিৰ ভাগৰ নাজানো কি আছে। এয়া কাম চলি আছে। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া ধুনীয়াকৈ গোহাঁইৰ ওপৰত আনি আমি এতিয়া প্ৰচেছন কৰিম, আপোনালোকে চাই থাকক। এইজন হয় মেইন পুৰোহিত, আমাৰ মন্দিৰৰ ৰাজহুৱা পুৰোহিত। এওঁ ধুনীয়াকৈ আনি আছে, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া পুৰোহিতজনে লৈছে ওপৰত আৰু নতুনটো আপোনালোকক মই দেখুৱাই আছোঁ। নতুনটো এজনে লৈছে। আমাৰ যাত্ৰা আৰম্ভ কৰিলে দুজনো একেলগে আছে। চাই ভাল পাব আপোনালোকে, চাই থাকক ভিডিঅ'টো। এতিয়া মন্দিৰটো চাৰো চাইড ঘূৰাব আৰু গাঁওখন ঘূৰাব, তাৰপিছত নতুন মন্দিৰটোত এই নতুন গোহাঁইটো স্থাপন কৰিব। সেয়াই চাই থাকক। আগলৈ আৰু কিবা কিবি আছে, মই দেখুৱাই আছোঁ। ধুনীয়াকৈ আমাক চাদৰ পাৰি দিছে, শলাবন্তি জ্বলাই দিছে। একচুৱেলি ৰাইজৰ পদধূলি ল'ব লাগে বুলি এষাৰ অসমীয়াত কথা আছে। এয়া আৰু চাদৰ পাৰি দিছে, ইয়াৰ পৰা আমি যাব লাগিব। এতিয়া গোহাঁই ইয়াৰ পৰা পাৰ হৈ যাব আৰু এওঁলোকে সেৱা লৈছে। আপোনালোকক চাই থাকক। এই কামটো কৰিব লাগে। এই কামটো কৰি পেলাই মানে কি এই চাদৰখন যিখন পাৰি দিছে, সেই চাদৰখন এনেকৈ থুলিটো চাইড কৰিব নালাগে, এনেকৈ থৈ দিব লাগে। থ'লে মানে এইখন ঠাইত ভাল আৰু। এয়া মেইন গোহাঁইত মানে কি ভৰিত থৈছে আৰু সেয়াই চাই থাকক। ভিডিঅ'টো আগৰ ফালে চাই থাকক, ভাল পাব। আমাৰ সকলো আয়তীসকল আহি আছে, আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ'টো ধুনীয়াকৈ। আজি একচুৱেলি বহুত ভাল লাগিছে, এনেকৈ মানুহবোৰ একগোট হ'লে ভাল লাগে। চবে কিবা কিবি কৰি আছে, আপোনালোকক মই দেখুৱাই আছোঁ। একচুৱেলি একগোট হোৱাৰ কাৰণে বহুত ভাল লাগিছে আমাৰ। একচুৱেলি একগোট এনেকুৱা হ'ব নাপায়, মানুহবিলাক চব কামত ব্যস্ত আজিকালি। আজি ধুনীয়াকৈ একগোট হৈছে, বহুত বেছি ভাল লাগিছে। ইতিমধ্যে আমি প্ৰচেছন কৰি এয়া আমি আকৌ মন্দিৰ পালোঁহি। এতিয়া ইয়াত থোৱা হ'ব, থৈ কিনে পূজা পাতল কৰি মেইন ভিতৰলৈ লৈ যোৱা হ'ব গোহাঁই। দেখুৱাই আছোঁ আৰু কি হয়, মই বিশেষ ভালদৰে নাজানো আৰু যি হয় আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। একচুৱেলি ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এইটো গোহাঁই ভিডিঅ' হয়। আপোনালোকে জানিব কেতিয়াবা কৰিব লগা হ'লে চাই থ'লে একচুৱেলি অলপ হ'লেও সুবিধা পাব বুলি মই ভাবোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই থাকক। এইবিলাক এনেকৈ থাপন পাৰি দিছে। ইয়াত ভাগৱত এখন আছে আৰু কৃষ্ণৰ মূৰ্তি এটা আছে। যিহেতু আমাৰ বিষ্ণু মন্দিৰ হয়, সেইকাৰণে ধৰা সোণালী কালাৰৰ কৃষ্ণৰ মূৰ্তি এটা আছে। সকলোৱে সেৱা লৈছে। কাৰণ পুৰণি মন্দিৰটো আপোনালোকে বেকত দেখুৱাই পাইছে, আৰু তাত আজিৰ পৰা নাপাব, এইটো আগৰ ফালে আহিব। সেইকাৰণে অলপ মানুহবিলাক দুখো লাগিছে।
যদিও এতিয়া আমাৰ আজি সুখৰ মুহূৰ্ত, বহুত বেছি সুখৰ মুহূৰ্ত, বহুত বেছি ভাল লাগিছে। বহুত কষ্টৰ ফলত আমি মন্দিৰটো বনাইছোঁ। বহুত এতিয়া আগবঢ়াই আনিছে আমাৰ গাঁৱৰে এজন ল'ৰাই শিকিছে ধুনীয়াকৈ। আপোনালোকে ভালকৈ প্ৰতীক্ষা কৰি দেখাই হ'ব নতুন গোহাৰিটো, আৰু ওপৰত এখন ভাগৱত এখন আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু দেখুৱাই আছোঁ ভিতৰৰ ভাগ দেখুৱাই আছোঁ, হোম পুৰা দেখুৱাই আছোঁ। বহুতে দেখা নাই যদি চাব পাৰিব। আৰু ভোগ খাম, আমি ভোগো দেখুৱাম, কি ভোগত কিহৰ ভোগ বনাইছে সকলোখিনি দেখুৱাই আছোঁ। এতিয়া আমাৰ নতুন মন্দিৰৰ চাইডে চাইডে গুহাটো ঘূৰাব, গুহাই ঘূৰাই আছে, আপোনালোকে চাই থাকক। আৰু কিবা আৰু ক'ত কি হয় চব দেখুৱাই আছোঁ। গুহাই ঘূৰি আছে, ইয়াত পিছে পিছে মানুহ আহি আছে। বেং পাৰ্টি নহয় যেনিবা, ঢোল পেঁপা বজাই ধুনীয়াকৈ ঘৰ ঘূৰাই আছে, চাই থাকক আপোনালোকে। আমাৰ ইতিমধ্যে আজিৰ বিশেষ আকৰ্ষণ হিতেশ তালুকদাৰৰ নাম আৰম্ভ হৈ গ'ল। আপোনালোকে দেখাব খন্তেক পিছতে আমাৰ হিতেশ তালুকদাৰৰ নাম, ইয়াৰ নাম ডাকি আছে, আপোনালোকে চাই থাকক। আৰু হোমৰ কিবা কিবি দেখুৱাই বাৰু, আগতে আমি আৰু নামটো চাই লওঁ, আপোনালোকে চাওক আৰু মই চাই লওঁ। হোম যজ্ঞ আৰম্ভ হৈ গ'ল, আৰু এতিয়া আমি আৰু হোমৰ ফুটা লওঁ, আৰু তাৰপিছতে আমাৰ পূজা কৰি দিম। এনেকৈ শাৰী পাতি বহি দিছে সকলোবোৰ, নাম গাই আছে। তাৰপিছতে আমাৰ খাদ্য আছে, খাদ্য দেখুৱাই আছোঁ। আৰু এতিয়া আমাৰ ভোগৰ ব্যৱস্থা হৈ গ'ল, এতিয়া আৰু ভোগ খাওঁ। আৰু এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব।